Hello friends, Rani Sisters Delicious Recipe লৈ আপোনালোকক স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই তেতেলীৰে বনোৱা টেঙা মিঠা জ্বলা আচাৰ ৰেচিপি এটা আপোনালোকৰ বাবে লৈ আহিছোঁ। এনে ধৰণে বনোৱা তেতেলী আচাৰ খাবলৈ বহুতেই টেষ্টি হয় আৰু এই আচাৰ এনেদৰে বনাই আপোনালোকে প্ৰায় এবছৰলৈকে থৈ খাব পাৰিব। সো ফ্ৰেণ্ডছ, আচাৰ ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি আজি আমাৰ চেনেলটো প্ৰথম চালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে। আহকচোন তেতিয়াহ'লে তেতেলী আচাৰ বনাবলৈ আৰম্ভ কৰোঁ। তেতেলীৰ আচাৰ বনাবলৈ এয়া মই আধা কেজি পকা তেতেলী লৈছোঁ। এতিয়া মই তেতেলীখিনি চাফা কৰি ল'ম। তেতেলীখিনিৰ এই ঠাৰিত লাগি থকা শিৰৰ দৰে অংশখিনি এনেদৰে ঠাৰিখিনিত ধৰি এনেকৈ তেতেলীখিনি উলিয়াই নিব পাৰি। দেখিছে নহয়, অতি সহজতে এনেকৈ তেতেলীখিনি চাফা কৰি ল'ব পাৰি। মই তেতেলীখিনি বেছিখিনি চাফা কৰি থৈ দিছোঁ, মাত্ৰ এয়া অলপমান থৈ দিছিলোঁ। কেনেকৈ চাফা কৰিছোঁ আপোনালোকক দেখুৱাই দিবলৈ। এয়া তেতেলীখিনি চাফা কৰি ল'লোঁ আৰু এয়া মই তেতেলীৰ আচাৰখিনিত দিবলৈ 500 গ্ৰাম মানে আধা কেজি গুড় লৈছোঁ আৰু গুড়খিনি মই টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। লগতে যিখিনি মই মছলা ব্যৱহাৰ কৰিম এইখিনিও দেখুৱাই দিছোঁ। এয়া 2 চামুচ চফ গুটি, 1 চামুচ গোটা জিৰা লৈছোঁ, লগতে 2 চামুচ পাঁচফোৰণ লৈছোঁ আৰু এয়া 7টা মই শুকান জলকীয়া লৈছোঁ। এতিয়া মই এয়া তেতেলীখিনিত অলপ পানী সানি ল'ম। প্ৰথমতে মই এয়া এগিলাচ ঠাণ্ডা পানী লৈছোঁ আৰু এনেকৈ অলপ অলপকৈ দি মই পানীখিনি তেতেলীখিনিৰ সৈতে ভালদৰে সানি ল'ম। এয়া এনেদৰে পানীখিনি অলপ অলপকৈ দি মই প্ৰথমতে চামুচখনেৰে ভালদৰে মিহলাই ল'ম। তাৰপিছত তেতেলীখিনি পানীখিনিৰ সৈতে হাতেৰে সানি ল'ম। তেতেলীখিনিত পানীৰ পৰিমাণ কিমান লাগিব সেয়া তেতেলীখিনিৰ ওপৰত নিৰ্ভৰ কৰিব। যদি তেতেলীখিনি অলপ বেছি শুকান যেন হৈ থাকে তেতিয়াহ'লে হয়তো পানীৰ পৰিমাণ অলপ বেছি লাগিব পাৰে। এয়া মই পুনৰ আধা গিলাচ পানী লৈছোঁ আৰু হাতেৰে ভালদৰে তেতেলীখিনি সানি লৈছোঁ। তেতেলীখিনিত পানীখিনি সানোতে একেবাৰতে পানীখিনি ঢালি নিদিব। এনেদৰে অলপ অলপকৈ পানীখিনি দি তেতেলীখিনিৰ সৈতে সানি থাকিলেই গম পাব যে পানী কিমান লাগিব। মই 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। এয়া তেতেলীখিনি পানীৰে ভালদৰে সানি ল'লোঁ। এতিয়া এখন ঢাকনি দি এইখিনি আধা ঘণ্টা থৈ দিম। আৰু এয়া মই গেছটো অন কৰি ফ্ৰাই পেন এখন বহাই দিছোঁ। এতিয়া মই ইয়াতে গোটা মছলাখিনি অলপ ভাজি ল'ম। প্ৰথমতে এয়া মই চফ গুটিখিনি দি দিছোঁ আৰু লগতে এয়া গোটা জিৰাখিনিও দি দিছোঁ। এয়া পাঁচফোৰণখিনিও দি দিছোঁ। পাঁচফোৰণ মই আটাইখিনি দি দিয়া নাই, আধা চামুচমান থৈ দিছোঁ। এইখিনি মই পিছত আচাৰ বনাওঁতে তেলত দি দিম। জলকীয়াকেইটা একেলগে দি লোৱা নাই, একেলগে দি ল'লে জলকীয়াকেইটা জ্বলি যাব পাৰে। গতিকে মছলাখিনি আধা মিনিটমান ভজাৰ পিছতহে মই জলকীয়াকেইটা দি ভাজি ল'ম। এয়া আধা মিনিটৰ পিছত এতিয়া মই ইয়াতে জলকীয়াকেইটাও দি দিছোঁ আৰু পুনৰ মছলাখিনিৰ সৈতে জলকীয়াকেইটা অলপ মচমচীয়া হোৱালৈকে 1 মিনিটমান আকৌ ভাজি ল'ম। মছলাখিনিৰ পৰা যেতিয়া এটা ভজাৰ দৰে গোন্ধ ওলাব আৰু এনেদৰে এটা বা দুটা মছলা হাতত লৈ যদি ভাঙি চালে ভঙা যায় তেতিয়াহ'লে গম পাব যে মছলাখিনি ভজা হৈ গৈছে। এয়া মছলাখিনি ভজা হৈ গ'ল। এতিয়া এয়া মই গেছটো বন্ধ কৰি দিলোঁ আৰু মছলাখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। মছলাখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এয়া মই মিক্সিৰ সৰু জাৰ এটাত মছলাখিনি ভৰাই লৈছোঁ, যিহেতু মছলাখিনি গুড়ি কৰি ল'ব লাগিব। আৰু এতিয়া মই এয়া জলকীয়াকেইটাৰ ঠাৰিকেইডাল এৰুৱাই লৈছোঁ। এয়া জলকীয়াকেইটাৰ ঠাৰিকেইডাল এৰুৱাই ল'লোঁ। এতিয়া মই ইয়াতে অলপ এয়া দালচেনি দি দিছোঁ। দালচেনিখিনি মই অলপ খুন্দনাত ভাঙি লৈছিলোঁ। এতিয়া মই মছলাখিনি মিক্সিত ভালদৰে গুড়ি কৰি ল'ম। এয়া মছলাখিনি গুড়ি কৰা হৈ গ'ল। এয়া মই দেখুৱাই দিছোঁ। এতিয়া মই গেছটো অন কৰি এয়া ফ্ৰাই পেন এখন গেছত বহাই দিছোঁ আৰু ফ্ৰাই পেনখন অকণমান গৰম হোৱাৰ পিছত এয়া মই ইয়াতে আধা কাপ সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। এয়া তেলখিনি ভালদৰে গৰম হৈ গৈছে। এতিয়া মই ইয়াতে এয়া আধা চামুচ পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণকেইটা তেলত ভালদৰে ফুটিবলৈ দিব লাগিব। এয়া পাঁচফোৰণকেইটা ভালদৰে তেলত ফুটি উঠিছে। এতিয়া মই ইয়াতে এয়া পানীৰে সানি থোৱা তেতেলীখিনি অলপ অলপকৈ দি দিম। তেতেলীখিনি দিওঁতে সাৱধান হ'ব, কাৰণ তেল গাত ছিটিকি পৰিব পাৰে। গতিকে একেবাৰতে ঢালি নিদিব। এনেদৰে চামুচেৰে অলপ অলপকৈ তেতেলীখিনি তেলত দিলেই হ'ল। এয়া মই আটাইখিনি তেতেলী তেলত দি দিলোঁ। এতিয়া মই হেতাৰে তেতেলীখিনি লাহে লাহে লৰাই দিছোঁ, যাতে তেতেলীখিনি তেলখিনিৰ সৈতে ভালদৰে মিহলি হৈ যায়।
গেছৰ জুই মই কমাই ৰাখিছোঁ আৰু তেতেলীখিনি হেতাৰে সঘনাই লৰাই আছোঁ যাতে তেতেলীখিনি তলিত লাগি নাযায়। এতিয়া মই ইয়াতে এয়া এচামুচ নিমখ দি দিছোঁ। নিমখৰ পৰিমাণ কিমান লাগিব সেয়া তেতেলীখিনি কিমান টেঙা তাৰে ওপৰত নিৰ্ভৰ কৰিব। যদি বেছি টেঙা হয় তেতিয়াহ'লে নিমখ অলপ বেছিকৈ লাগিব। মই ব্যৱহাৰ কৰা তেতেলীখিনি অলপ বেছি টেঙা যেন লাগিছে, গতিকে মই পুনৰ এয়া আধা চামুচ নিমখ দি দিছোঁ আৰু হেতাৰে ভালদৰে তেতেলীখিনি লৰাই দিছোঁ যাতে নিমখখিনি তেতেলীখিনিৰ সৈতে ভালদৰে মিহলি হৈ যায়। এতিয়া মই ইয়াতে এয়া গুড়খিনি দি দিছোঁ। গুড়খিনি মই একেবাৰতে আটাইখিনি দি দিয়া নাই, বেছিখিনি দি দিছোঁ, অলপ ৰাখি থৈ দিছোঁ। যদি প্ৰয়োজন হয় তেতিয়াহে দিম আৰু প্ৰয়োজন নহ'লে মই ব্যৱহাৰ নকৰোঁ। এতিয়া মই হেতাৰে এয়া তেতেলীখিনি গুড়খিনিৰ সৈতে ভালদৰে মিহলাই দিছোঁ। আচাৰখিনিৰ হিচাপত ফ্ৰাই পেনখন অকণমান সৰু হৈ গ'ল, গতিকে মই অতি সাৱধানেৰে লৰাবলগীয়া হৈছে। মই তেতেলীখিনি অকণমান টেষ্ট কৰি চাইছিলোঁ, অলপ বেছি টেঙা যেনেই লাগিল মোৰ, গতিকে এয়া বাকী ৰোৱা গুড়খিনিও মই ইয়াতে দি দিলোঁ আৰু হেতাৰে ভালদৰে লৰাই দিছোঁ। মিঠাটো আপোনালোকে নিজৰ হিচাপত দি ল'ব। এনেদৰে বনাই থাকোঁতে অকণমান টেষ্ট কৰি চাব, তেতিয়াহ'লে গম পাব যে কিমান মিঠাৰ প্ৰয়োজন হ'ব। গুড়খিনি দিয়াৰ 2 মিনিটমান পিছত এয়া দেখিছে নহয়, গুড়খিনি খুব ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াতে এয়া গুড়ি কৰি লোৱা মছলাখিনি দি দিছোঁ আৰু হেতাৰে ভালদৰে লৰাই দিছোঁ। মছলাখিনি একেবাৰতে মই গোটেইখিনি দি দিয়া নাছিলোঁ, অলপ থৈ দিছিলোঁ, এইখিনিও দি দিছোঁ ইয়াতে আৰু পুনৰ হেতাৰে ভালদৰে লৰাই দিছোঁ যাতে মছলাখিনি আচাৰখিনিৰ সৈতে ভালদৰে মিহলি হৈ যায়। এতিয়া মই গেছৰ জুই একেবাৰে কমাই ৰাখিছোঁ আৰু হেতাৰে এনেদৰে আচাৰখিনি সঘনাই লৰাই আছোঁ যাতে আচাৰখিনি তলিত লাগি নাযায়। আৰু এয়া মই ইয়াতে 2 চামুচ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দিলে আচাৰখিনি বহু দিনলৈকে ভালে থাকে আৰু আচাৰখিনিত কেতিয়াও ভেঁকুৰ নালাগে, গতিকে যিকোনো আচাৰ বনাওঁতে ভিনেগাৰ দিবলৈ নাপাহৰিব। ভিনেগাৰখিনি দিয়াৰ পিছত এয়া আধা মিনিটমান সময় মই আচাৰখিনি লৰাই আছোঁ যাতে ভিনেগাৰখিনি আচাৰখিনিৰ সৈতে ভালদৰে মিহলি হৈ যায়। এয়া আচাৰখিনি হৈ গ'ল, মই গেছটো বন্ধ কৰি দিলোঁ। আচাৰখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত এয়া মই দেখুৱাই দিছোঁ। প্ৰথমতে আচাৰখিনি অলপ জুলীয়াৰ দৰে হৈ আছিল যদিও এতিয়া এয়া গোটা হৈ গৈছে। মই বাতি এটাত উলিয়াই দেখুৱাই দিছোঁ। আচাৰখিনি ভালদৰে ঠাণ্ডা হোৱাৰ পিছত আইনাৰ বটল এটা গৰম পানীৰে ধুই ৰ'দত ভালদৰে শুকাই আচাৰখিনি তাতে ভৰাই থৈ দিব। চ' ফ্ৰেণ্ডছ, ইয়াত তেতেলীৰে বনোৱা টেঙা মিঠা জ্বলা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব। লগতে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। থেংক ইউ, টেক কেয়াৰ।